হেল্ল' এভৰিৱান, বহুদিনৰ পিছত মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'লৈ গৈ আছোঁ আপোনালোকক সকলোকে জনাম, দেখিব নিশ্চয়। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু অলপ দীঘলীয়া যাত্ৰা। আমি গৈ আছোঁ বৃন্দাবন নিধিবন। 9:30 হৈছে, আমি পাবলৈ আৰু অলপ বাকী আছে। আমি এতিয়া ভাত খাবলৈ সোমাইছোঁ ইয়াত। দেখা যাম, আপোনালোককো চাব। খাই বৈ মেলি ৰাতি আহি পালোহি বৃন্দাবনৰ ওচৰতে। তাতে যিহেতু ৰাতি হ'ল, সেইবাবে আমি হোটেল লৈ তাতে ৰাতিটো থাকিলোঁ আৰু ৰাতিপুৱা শুই উঠি একাপ ধুনীয়াকৈ চাহ খাই আৰু বৃন্দাবন পালোহি। এয়া বৃন্দাবন দৰ্শন কৰিলোঁ, প্ৰেম মন্দিৰ। ইমান যে ধুনীয়া পৰিৱেশ, সকলোবিলাক ধুনীয়াকৈ দেখুৱাইছে ভগৱান শ্ৰীকৃষ্ণৰ। আৰু সৰুৰ পৰাই আশা আছিলে ইয়ালৈ যোৱা, আৰু মোৰ আশাটো ফাইনেলি পূৰণ হ'ল বাৰ বাবে। ধুনীয়াকৈ দৰ্শন কৰি প্ৰেম মন্দিৰৰ ওপৰৰ ভাগলৈ উঠি আহিলোঁ আৰু ৰাধা কৃষ্ণৰ এয়া মূৰ্তিভাগ ইয়াতে আছে মেইন, আৰু ইয়াতেই ধুনীয়াকৈ সেৱা জনাই আমি আকৌ তাৰ পৰা উভতিলোঁ আৰু তললৈ আহি আকৌ আৰু তাতে ইমান ধুনীয়াকৈ শ্ৰীকৃষ্ণই গোৱৰ্ধন পাহাৰ কেনেধৰণে দাঙিছিল সেয়াও দেখাইছে। আচলতে বৰ ধুনীয়াকৈ প্ৰতিটো বস্তু তাত দেখাইছে প্ৰেম মন্দিৰত। তাৰপিছত আমি এয়া নিধিবনলৈ আহিলোঁ, নিধিবনলৈ সোমাইছোঁ। আমি পালোহি এতিয়া নিধিবন, য'ত নেকি ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাই লাখলীলা কৰিছিল আৰু গোপীসকলৰ সৈতেও। ইয়াতে গছবিলাক আপোনালোকে লক্ষ্য কৰিব পাৰে কেনেধৰণৰ, দেখিছেই চাগে। ওচৰলৈ যাব নিদিয়ে, আমি ইয়াৰ পৰাই চাব লগা হৈছে। কোৱা হয় যে ইয়াত সন্ধিয়া আৰতি কৰাৰ পিছত কোনো লোকক যাবলৈ দিয়া নহয়, আনকি তাত চৰাই চিৰিকটিও ৰাতিৰ ভাগত নাথাকে বুলি কোৱা হয়। আৰু কোনো লোকে যদি দৰ্শনো কৰে বা দেখিও যায়, কোনো লোক মৃত্যুমুখতো পৰে, অন্ধ হৈ যায় বুলি কোৱা হয়। আৰু ভাল লাগিলে গৈ, নেদেখা জেগা দেখিলোঁ ভগৱান শ্ৰীকৃষ্ণৰ। ইয়াতে বান্দৰ ঢেৰ আছে, ভাল লাগিলে বান্দৰবিলাকো চাই। আৰু আপোনালোকক এটা বস্তু দেখাম, ভগৱান শ্ৰীকৃষ্ণই তেওঁ বাছুৰীয়ে য'ত কুঁৱা খান্দিছিলে, বৰ্তমান সেই কুঁৱা ভাগো আছে, আপোনালোকক দেখাম। ধুনীয়াকৈ মেৰামতি কৰি ৰাখিছে আৰু ওচৰলৈ যাবলৈ নিদিয়েই। ইয়াৰ পৰাই আমি চালোঁ। এই ভাগ চাওকচোন আপোনালোকে। এয়া আচলতে কেমেৰাত ইমান ভালকৈ দেখাব পৰা নাই, যিহেতু ফেঞ্চিঙৰ ভিতৰৰ পৰা আমি ভিডিঅ'সমূহ কৰিছোঁ। তাৰপিছত আমি গ'লোঁ তাৰ নিধিবনৰ পিছফালে থকা যমুনা নৈ পাৰলৈ গ'লোঁ। অলপ সময় তাতে ৰখিলোঁ। যমুনা নৈৰ বিষয়েতো সকলোৱে জানেই কাহিনী। ভাল লাগিলে গৈ, আৰু আপোনালোকক তাজমহললৈ যোৱা ভিডিঅ'ও দেখাম। বহুতখিনি ভিডিঅ' আছে, দেখা যাম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু ইয়াত কণমানিবিলাকে কইনছ বিচাৰি ফুৰিছে সাঁতুৰি। আমি এতিয়া ভাত খালোঁ, ভাত পানী খাই হোটেলৰ পৰা ওলাই আহি ইয়াত তাজমহল চাবলৈ ৰাস্তাত আহি আছোঁ। ভিডিঅ'টো ইমানেই।